হাই বন্ধুসকল বিজে দেউৰী ক্ৰিয়েশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই ল'ব। আজি আমি জানিম যে টমটম কেনেকৈ চলোৱা হয় আৰু টমটম চলাবলৈ কি কৰিবলৈ আৰু কি লাগে। এয়া চাওক, টমটম চলাবলৈ আপোনাৰ লাগিব 4টা বেটাৰী। ফাৰ্ষ্টত এইফালে আছে আপোনাৰ 2টা বেটাৰী আৰু আপোনাৰ এইটো সাইডে আছে 2টা বেটাৰী আৰু লগতে মিউজিক সিস্টেম আছে ইয়াত আৰু ইয়াত হ্যান্ড ব্ৰেক দিয়া আছে। হ্যান্ড ব্ৰেক দিয়া আছে আৰু লগতে এইটো চাওক, এটা আমি সাৰ্ভিস সুইচ অন কৰিলো। ইয়া দেখিছে সাৰ্ভিস সুইচ অন কৰিলো আৰু এইটো হয় আপোনাৰ সুইচটো। এটা আপোনাৰ আগত যাবলৈ আৰু পিছত যাবলৈ হয় সুইচটো। আমি পাছত যাবলৈ হলে সুইচটো দিলো, এয়া পাছত গলো। আমি এইটো সুইচটো দিলো, আগত গলো। এইটো আপোনাৰ এক্সেলেৰেটৰ হয়, এটা আপোনাৰ স্পীডৰ হয় 1 2 and 3। এটা আপোনাৰ লাইটৰ হয় আৰু ইফালে আছে আপোনাৰ এইটো হৰণ হয়, হৰণ। আৰু এইটো হয় ইণ্ডিকেটৰৰ সুইচ, যোনটো নেকি ইফালে ইণ্ডিকেটৰ। এটা আপোনাৰ আপাৰ ডিপাৰ হয় সুইচটো। এইটো সুইচটো মই বনাই থৈ দিছোঁ এইটো লাইটৰ কাৰণে, যোনটো নেকি মোৰ এইটো সুইচটো বেয়া হৈছে, সো মই এইটো সুইচটো বনাই থৈ দিছোঁ মোৰ লাইটৰ কাৰণে। এইটো দেখিছে আপোনালোকে, এইটো দেখিলে আপোনালোকে মোৰ সুইচটো। এয়াই আৰু টমটমৰ বিষয়ে।